সদৌ অসম সাংবাদিক সন্থা আজুৰ সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানটি বুধবাৰে কামৰূপ জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ আজাৰা ৰাইজৰ সহযোগত আজাৰা সভাগৰ প্ৰাংগণত অনুষ্ঠিত হয়। উক্ত বঁটা প্ৰদান অনুষ্ঠানত প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱা, দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈ, দ্য আছাম ট্ৰিবিউনৰ উপ সম্পাদক ৰামানুজ দত্ত চৌধুৰী আৰু প্ৰাগ ডিজিটেলৰ সম্পাদক জিতুমণি বৰাক বঁটাৰে সন্মানিত কৰা হয়। প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক আজাৰাৰ মনোৰঞ্জন ভট্টাচাৰ্যক উক্ত অনুষ্ঠানতে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, কামৰূপ গ্ৰাম্য জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, প্ৰাগ নিউজৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুকে আদি কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ বহু সাংবাদিক উপস্থিত থকাৰ লগতে প্ৰায় ৩ শতাধিক স্থানীয় ব্যক্তি উপস্থিত থাকে। জিলা চৰকাৰ ৰমেশ প্ৰভুত্ৰ বৰগোহাঁই ডাঙৰীয়াৰ প্ৰমুখে উপস্থিত সুধীবৃন্দ, মই মঞ্চত উপবিষ্ট সকলোৰে নাম উচ্চাৰণ কৰিব পৰা নাই, কাৰণ সময় খুব কম, গতিকে মই সময়ৰ ভাগিদাৰী চাই মই এইখিনি চম্ভালোঁ। সুধীবৃন্দ, মই আজিৰ নিচিনা অনুষ্ঠান বহুততে উপস্থিত থকাৰ সৌভাগ্য হৈছে, কিন্তু আজিৰ অনুষ্ঠানটোৰ গুৰুত্বটো সুকীয়া। আজিৰ অনুষ্ঠানটোৰ গুৰুত্বটো সুকীয়া এইকাৰণে মই বিশেষকৈ দুজন ব্যক্তিক আজি মই ইয়াত সন্মানিত কৰাত বৰ আনন্দিত হৈছোঁ। প্ৰথম কথা, মই ক'বলৈ কোনো দ্বিধাবোধ নকৰোঁ যে মই আচলতে ন্যায়াধীশ উজ্জ্বল ভূঞাক চাবলৈ মই তেখেতক কেতিয়াও লগ পোৱা নাছিলোঁ, আৰু ইয়াত যেতিয়া তেখেতৰ নাম উচ্চাৰণ হয় তেখেতক কোৱা হৈছে অসমৰ গৌৰৱ। হয়, অসমৰ গৌৰৱ বুলি আজি আমি ক'ব পৰা মানুহ এজন দিল্লীত আছে। এটা সময়ত দিল্লীত অসমীয়া মানুহে দপদপাই আছিল। ৰাষ্ট্ৰপতি আছিলে অসমীয়া বসুন্ধৰা আহমেদ, অল ইণ্ডিয়া কংগ্ৰেছ